হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি এটা একেবাৰে চিম্পল চাটনি ৰেচিপি লৈ আহিছোঁ। ঘৰৰ বাৰীতে এয়া কণবিলাহী লাগি আছে, তাৰে কেইটামান ছিঙি লৈছোঁ। কেইটামান জলকীয়াও ছিঙি লৈছোঁ। বাৰীতে ওলোৱা মানিমুনিবোৰ প্ৰায়ে মই চাটনি বনাই খাওঁ। মানিমুনি চাটনি মোৰ বহুত বেছি প্ৰিয়। চাওকচোন, মানিমুনিবোৰ ইমান ধুনীয়াকৈ ওলাইছে। মানিমুনিখিনি ভালদৰে চাফা পানীত ধুই লৈছোঁ। এনেদৰে তাৰ পাছত মিক্সি বাতি এটাত মানিমুনি, কেইটামান কণবিলাহী, 2ৰ পৰা 3টা জলকীয়া, 2ডোখৰমান আদা আৰু কেইফুটমান নহৰু দি সকলোবোৰ ভালদৰে পিচি ল'লোঁ। এয়া মানিমুনি চাটনি ৰেডি হৈ গ'ল। এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ। এনেদৰে মানিমুনি চাটনি বনাই কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।